So hello friends, good morning. আজি এটা ভিডিও মানে আপোনালোকলৈ প্ৰস্তুত কৰিছো মানে ৰিডশিটৰ যিবিলাক আইডি বনোৱা ভিডিও আছিল মোৰ আগৰ বিলাক সেইবিলাক মানে অকমান চেঞ্জেস হৈছে মানে ৰিডশিটৰ আইডি বনোৱা সিস্টেমটো অলপ বেলেগ হৈছে গতিকে বলক ৰুমলৈ যাও মই তাতে সেটআপ কৰি থৈ দিছো তাতে গৈ আইডিটো কেনেকৈ বনায় আপোনালোকক দেখাই আছো গতিকে সেম টু সেম ফলো কৰিব মই কেনেকৈ আইডি বনাও আৰু আপোনালোকক তেনেকৈ বনাব যাতে অলপমান আপোনালোকৰ ভুল নহয় আৰু যিখিনি কমিশন আছে এটো আপোনাৰ একাউণ্টলৈ ডাইৰেক্ট আহি যায় যাতে কোনো ধৰণৰ আপোনাৰ তাতে মানে প্ৰবলেম নহয় গতিকে বলক আমি আমাৰ আইডি বনোৱা সিস্টেমটো স্টাৰ্ট কৰো ভিডিওটো হেকলে চাব ঠিক আছে আমি বলক আইডিটো ক্ৰিয়েট কৰো আৰু আইডি ক্ৰিয়েট কৰিব কেনেকৈ কৰিব লাগে বাকি সকলো প্ৰসেস সেম আছে ইয়াতে মই মোবাইলটো অলপ এনেকৈ ধৰিছো আপোনালোকে এডজাস্ট কৰি চাই ল'ব ঠিক আছে গতিকে মানে সকলোবোৰ মানুহে মানে যিবিলাক আমাৰ ক্লায়েন্ট আছে সকলোৱে নিজৰ ৰেফাৰেল কোডটো কোড ৰাখে মই নাজানো মই ৰাখো মোৰ টেলিগ্ৰামত ঠিক আছে এটো অফিশিয়াল হয় মোৰ ৰিডশিট সাপোৰ্টত মোৰ টেলিগ্ৰামৰ লিংকটো আছে সৰি যেটো মোৰ ৰেফাৰেল লিংক আছে ইয়াতে থৈ দিয়া আছে গতিকে ইয়াৰ পৰা আমি বনাম সকলোৱে নিজৰ ৰেফাৰেল কোডটো ইউজ কৰিব এটা ক্লিক কৰি দিলো এতিয়া ইয়াতে সম্পূৰ্ণ পেজটো আহি যাব ঠিক আছে আৰু কোনটো পেকেজ আপোনাৰ ক্লায়েন্ট জনে আপোনাৰ যিজন কাস্টমাৰ আহিছে তে কোনটো পেকেজ লব ইয়াতে চাই লব সকলোবোৰ বিলাক পেকেজ আছে তেও স্টাৰ্ট কৰিব 512 লে 12 মানে যেটো ইন্টাৰমিডিয়েট পেকেজ আছে গতিকে আমি ইয়াতে ইন্টাৰমিডিয়েট পেকেজত আইডি বনাব গৈ আছো গতিকে ভিডিওটো হেকলে চাব বলক আমি আইডিটো ক্ৰিয়েট কৰো ইয়াতে এনেকৈ ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব কেনেকৈ আপুনি কোড কি দিব লাগিব তাৰ কথা আপুনি চাই ল'ব আপোনাৰ যিজন কাস্টমাৰ আছে তেওঁৰ ডিটেইলছখিনি যিখিনি দিছে সেইখিনি শুদ্ধকৈ বহাব মোৰ এইজন মানুহে দিছে ডিটেইলছ গতিকে ইয়াতে আমি আইডিটো বনাম আৰু ঠিক আছে আৰু গোটেইখিনি বস্তু আমি কপি কৰি লম আপুনি লিখিও দিব পাৰে মই ডাইৰেক্ট কপি কৰি দি দিও কাৰণ তেওঁ যিখিনি ডিটেইলছ দিছে সেইখিনি বহাব লাগিব ইয়াতে আমি পেস্ট কৰি দিলো ইয়াৰ পৰা কাট কৰি আমি যত যি দিব লাগে খিনি দিলাম মোবাইল নাম্বাৰ দি দিলো ইফালে জিমেইল আইডি আছে তেওঁৰ জিমেইল আইডিটো জিমেইল আইডিৰ জায়গাত বহাই দিম ইফালে জিমেইল আইডি আছে ঠিক আছে জিমেইল আইডি ঠিকে দিছে আৰু যিবিলাক ফালতু বস্তু দিছে সেইবিলাক আপুনি কাট কৰি দিব কাৰণ নহলে যেনেকৈ আইডি ক্ৰিয়েট কৰে তেনেকৈ আহি যাব ফুল হৈ যাব আপোনাৰ আৰু ষ্টেট আসাম যিজন ষ্টেটৰ মানুহে আপোনাক বাহিৰৰ মানুহে কন্টাক্ট কৰিব পাৰে গতিকে ষ্টেটটো দি দিব আৰু পাছৱৰ্ডটো মই আপোনাক দেখাব নোৱাৰো কাৰণ তেওঁৰ এইটো আইডি হয় আপুনি অলপমান সাইডৰ ফালে চাই লওক ইফালে আমাৰ পাছৱৰ্ড বনোৱা হৈ গৈছে এতিয়া আমি মেইন আইডিটো ক্ৰিয়েট কৰিম ঠিক আছে এটা নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে এনেকা এটা পেজ আহি যাব আপুনি ওপৰলৈ স্ক্ৰল কৰিব প্লেস টু অৰ্ডাৰ 512 ক্লিক কৰি দিব ঠিক আছে তাৰ পিছত ইয়াতে মেক পেমেন্ট কৰি দিব আপুনি মেক পেমেন্ট কৰিলে ইয়াতে আকৌ তেওঁৰ ডিটেইলছখিনি দিব লাগিব ঠিক আছে ইয়াতে তেওঁৰ ইমেইল আইডি আৰু তেওঁৰ মোবাইল নম্বৰ দিব লাগিব ইয়াতে আপুনি ভুল নকৰিব আপোনাৰ জিমেইল আইডি বা আপোনাৰ মোবাইল নম্বৰ দি দিব নহলে আপোনাৰ আইডিটো ক্ৰিয়েট নহব কেনসেল হৈ যাব আৰু পেমেন্টটো হৈ যাব আকৌ আপুনি সাপোৰ্ট টিমক ৰিকুৱেষ্ট পঠাব লাগিব বহুত কিবা কিবি আছে গতিকে ভুল নকৰিব ইয়াতে যিজন মানুহ আপোনাক কন্টাক্ট কৰিছে তেওঁৰে নেম এণ্ড জিমেইল আইডি জিমেইল আইডি এণ্ড মোবাইল নম্বৰ ইয়াতে পেস্ট কৰি দিব ঠিক আছে মই যেনেকৈ কৰিছো চাই ল'ব ভুল নকৰিব এইটো ইয়াতে এনেকৈ দি দিব গোটেইখিনি বহাই দিব মোবাইল নম্বৰটো এনেকৈ কাট কৰি ল'ব কাট কৰি মোবাইল নম্বৰৰ জায়গাত মোবাইল নম্বৰ বহাই দিব আৰু যিবিলাক এইবিলাক নালাগা বস্তু আছে তেওঁৰ নেম আছে কিবা আছে এইবিলাক তেওঁৰ ইয়াৰ পৰা ডিলিট কৰি দিব ঠিক আছে আৰু এইবিলাক জিমেইল আইডিত ভুল আছে এইটো কেনসেল কৰি দিব এটা হৈ গৈছে আৰু মেক পেমেন্ট কৰি দিব ঠিক আছে যেটা মেক পেমেন্ট কৰিব আপোনাৰ যেটো পেমেন্ট অপচন আছে ইয়াতে ইউপিআই আছে আপুনি নেট বেংকিং কৰিব বিচাৰে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰে কৰিব বিচাৰে আমি সকলোতকৈ ইজি হল ইউপিআই গতিকে আমি ইউপিআইত ক্লিক কৰিম আপুনি যেটো আপোনাৰ পেমেন্ট অপচন আছে ফোন পে গুগল পে পেটিএম তাতে অটোমেটিক এটো আপুনি লৈ ল'ব পাৰে মোৰ পেটিএমৰ পৰা কৰো গতিকে প্ৰসিড কৰি দিম এটো অটোমেটিক মোৰ পেটিএমত গুচি যাব ঠিক আছে এটো পেটিএমত আহি গল ইয়াতে পেমেন্ট কৰি দিম মই বাৰু মোৰ যেটো পিন আছে পিনটো দেখাও আপুনি আকৌ এবাৰ বেলেগ ফালে চাই লওক ঠিক আছে আমি আমাৰ পিন দি দিলো এতিয়া আমি পেমেন্ট কৰি দিম এটো পেমেন্ট হৈ গল তেওঁৰ আইডি ক্ৰিয়েট অলৰেডি হৈ গল ঠিক আছে এটা এটো সাকসেসফুল হৈ যাব তাৰ পিছত মই আপোনাক দেখাই আছো মোৰ কমিশন আহিল না নাই আপুনি এবাৰ চেক কৰি চাব আপোনাৰ যদি কমিশন আহি গৈছে তেতিয়া হলে তেওঁৰ আইডি ক্ৰিয়েট হৈ গৈছে আৰু যদি কমিশন আহা নাই আপুনি সাপোৰ্ট টিমত আকৌ কন্টাক্ট কৰিব পাৰে বাকি আহিয়ে যায় 100% এটো হৈয়ে যায়
একো প্ৰব্লেম নহয় ইয়াতে তথাপি এবাৰ চেক কৰি চাওঁ আমি তাৰপিছত তেওঁ আইডি আৰু পাছত মই পঠাই দিম যিজন ক্লায়েণ্ট আছে ঠিক আছে ইয়াতে চাই ল'ম আমাৰ কমিশ্যন আহিছে নে নাই এইটো মোৰ আইডি হয় পাৰ্চনেল আইডি বহুতে ভাবে মোৰ আৰ্নিংবিলাক ফেক হয় বুলি গতিকে মই সকলো দেখাই আছোঁ আপোনালোকক চাই ল'ব ঠিক আছে আহি যাব ইয়াতে ডেশবৰ্ডত চাম আমি আমাৰ কমিশ্যনটো আহিছে নে নাই এইটো চাব পাৰে কমিশ্যন আহি গৈছে মোৰ 400 ঠিক আছে মই 500 বৰ আইডি ক্ৰিয়েট কৰিছোঁ গতিকে মোৰ 400 আছে আৰু মোৰ আইডি আছে প্ৰিমিয়াম প্ৰত কৰিলে আপুনি সকলো আইডি সেলছ কৰিব পাৰে আৰু আৰ্নিংটো এবাৰ দেখাই দিছোঁ ঠিক আছে 400 আজি এইকেইদিন মই সময় পোৱা নাই ইমান 10000 টকা 11000 প্ৰায় অলপ কম 1 উইকত আৰু এইটো 91000 30 ডেজত আৰু টোটেল মোৰ এইখিনি হৈছে 6,46,623 আৰু এইটো পেচিভ এই যে 11113 টকা দেখিছে এইটো মোৰ একো কাম নকৰাকৈ আহিছে ঠিক আছে গতিকে এনেকৈ কাম হয়